কৃষ্ণ ভক্তি কথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ৰঙালী বিহুটি সুন্দৰভাৱে অতিবাহিত কৰিলে। আনহাতে পবিত্ৰ ৰমজান মাহো চলি আছে। 3 মে'ত হ'বলগীয়া ঈদ উল ফিতৰলৈ শুভেচ্ছা যাচিলোঁ। আৰু 16 মে'ত আছে বুদ্ধ পূৰ্ণিমা। এইবাৰৰ বুদ্ধ পূৰ্ণিমা অত্যন্ত শুভ দিন সোমবাৰে পৰিছে। এই দিনটোত বটবৃক্ষত গাখীৰ অৰ্পণ কৰিব পাৰিলে শুভত্ব বৃদ্ধি পায়। এতিয়া আহিছোঁ মে' মাহৰ ৰাশিফললৈ। 2022 বৰ্ষৰ মে' মাহটোত কন্যা ৰাশিৰ জাতকসকলে জ্যোতিষীয় দৃষ্টিভংগীৰে কেনেদৰে চলিলে খুব ফল পাব জানো আহক। প্ৰথমে জানো আহক শুভ ৰং কি হ'ব। এই মাহটোত অলিভ কালাৰ আপোনালোকৰ বাবে শুভ হ'ব। গ্ৰহৰ গোচৰ অনুসৰি মে' মাহত কন্যা ৰাশিৰ অধিপতি আৰু দশম ভাৱৰ অধিপতি গ্ৰহ বুধ 25 এপ্ৰিলৰ পৰা 1 জুলাইলৈ নৱম ভাৱ বৃষ ৰাশিত অৱস্থান কৰি থাকিব। ব্যয়পতি ৰবি গ্ৰহ 14 এপ্ৰিলৰ পৰা 14 মে'লৈ অষ্টম ভাৱ মেঘ ৰাশিত থাকি 15 মে'ত বৃষ ৰাশিলৈ প্ৰৱেশ কৰিব। আইপতি আৰু ভাগ্যপতি শুক্ৰ 27 এপ্ৰিলৰ পৰা 22 মে'লৈ সপ্তম ভাৱ মীন ৰাশিত অৱস্থান কৰি থাকি 23 মে'ত মেঘ ৰাশিত সঞ্চৰণ কৰিব। তৃতীয় পতি আৰু অষ্টমপতি মংগল 7 এপ্ৰিলৰ পৰা 16 মে'লৈ ষষ্ঠ ভাৱ কুম্ভ ৰাশিত অৱস্থান কৰি থাকি 17 মে'ত সপ্তম ভাৱ মীন ৰাশিত সঞ্চৰণ কৰিব। কন্যা ৰাশিৰ জাতকসকলৰ এই মাহটোত নতুন ব্যৱসায় বিস্তাৰ কৰিবলৈ সঠিক পদক্ষেপ ল'বলৈ সক্ষম হ'ব। যিসকলে প্ৰফেচনেল ফিল্ডত আছে সেইসকলে উপস্থিত বুদ্ধি খটাই লক্ষ্যত উপনীত হ'ব পাৰিব, অৰ্থাৎ টাৰ্গেট ফুলফিল কৰিব পাৰিব। কন্যা ৰাশিৰ জাতকসকলে অন্যায় পথেৰে গৈ কোনো কাম যাতে ৰাহু গ্ৰহ মেঘ ৰাশিত থকা কালছোৱাত নকৰে। এই সময়ছোৱাত ৰাহু গ্ৰহে আপোনালোকক সহায় কৰিবলৈ অসমৰ্থ হ'ব। কন্যা ৰাশি আৰু মিথুন ৰাশি ৰাহু গ্ৰহৰ অতিকে প্ৰিয় ৰাশি, কিন্তু ৰাহু গ্ৰহে অষ্টম ভাৱত অৱস্থান কৰাই কিছু ক্ষেত্ৰত আপোনালোকক সমস্যাত পেলাবৰ চেষ্টা কৰিব। গতিকে আগতকৈ কাম কাজবোৰ কৰাৰ ধৰণ বদলাব লাগিব। তেৰা বেকা পথ 1.5 বছৰৰ কাৰণে ত্যাগ কৰি চিধা পথেৰে আগবাঢ়ক। ভাল কথা এই যে এইবাৰ আপোনালোকক গুৰু গ্ৰহে সহায় কৰিব। আনহাতে কন্যা ৰাশিৰ ষষ্ঠপতি শনি 6ষ্ঠ স্থানতে অৱস্থান কৰিব। শনিৰ গোচৰে চাকৰি ব্যৱসায় যিয়ে কৰিব নিবিচাৰক লাগে ফলপ্ৰসূ হ'ব পাৰিব। ইনকামৰ ফ্ল' আশা কৰা মতে থাকিব। কন্যা ৰাশিৰ জাতকসকলে বিশেষ সাৱধান হ'বলগীয়া কথা এইটোৱে যে শনি গ্ৰহ কুম্ভ ৰাশিত অৱস্থান কৰি থকা সময়খিনিত জীৱ-জন্তুক দুৰ্ব্যৱহাৰ নকৰে যেন আৰু চামৰাৰ বস্তু কম ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। এই মাহটোত বিবাহ প্ৰাৰ্থীসকলৰ বিবাহ কাৰ্য সম্পাদন হ'ব। কন্যা ৰাশিৰ বিদ্যা শিক্ষাৰ্থীসকলৰ মাহৰ শেষৰ ফালে মনোযোগ বঢ়াব লাগিব। এই মাহটোৰ ভিতৰত 1, 2, 3, 4, 5, 12, 13, 15, 18, 19, 20, 21, 24, 25, 29 আৰু 30 মে' এইকেইদিনত কোনো কথাত সন্তুষ্টি লাভ কৰিব পাৰিব আৰু 10, 11, 22, 23, 24, 27 আৰু 28 মে' এইকেইদিনত সতৰ্ক থাকিব লাগিব। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি কন্যা ৰাশি 2022 বৰ্ষৰ মে' মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ।